কবিতাৰ শিৰোনাম বিষ্ণুৰাভা এতিয়া কিমান ৰাতি। কবি ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। আবৃত্তি দীপজ্যোতি দাস। বিষ্ণুৰাভা এতিয়া কিমান ৰাতি, তুমি হাৰে আছা, হাৰে আছো আমি, আৰু হাৰে আছে প্ৰীতি। বিহুৰ তলিত চিপুং বাহিৰে কৰুণ সুৰ, বড়ো গাভৰুৰ নাচনৰ তাল ভাল, জনতাৰ চকু চকুৰ পানীৰে পুৰ, মাজনিশা কোনে ৰাজালিয়ে দি আক্ষেপ কৰি যায়, বিষ্ণুৰাভা আজি নাই, নিজান চেলত তুমি হাৰে আছা, হাৰে আছে ক্ৰূৰ হিতাৰ দেৱা, বন্দী তোমাৰ কণ্ঠৰ সুৰ নাচনৰ লয়লা, তুমি হাৰে আছা, হাৰে আছে আৰু জাগ্ৰত জনতা, নিদ্ৰাবিহীন ৰাতি। বিষ্ণুৰাভা এতিয়া কিমান ৰাতি, বিহু পথাৰত ৰৈ আছো আমি, ৰৈ আছে এয়া মনোৰমা সখী, ৰাজপথ জুৰি নৌন্মেষ ধ্বনি, হেজাৰ জনৰ অবিৰাম কুৰুলি, সকলোৰে মুখ প্ৰশ্ন মুখৰ, আজি বিহুৰ ৰাতি, কাৰাগাৰ দ্বাৰ কেতিয়া মুকলি হব, বন্দী সৃষ্টিয়ে কেতিয়ানো প্ৰাণ পাব, প্ৰাণহীন আজি গীত মাত সুৰ, প্ৰাণহীন বিহু তলি, বন্দী শিল্পীৰ বেদনাত জাগে ৰঙা জীৱনৰ উন্মাদনা, সঁচা আবেগৰ ৰোল, মাজনিশা কোনে মৰিহালে জুৰি চিঞৰি উঠে, কল্লোল বন্ধু জীৱনৰ কল্লোল, দাস কেপিটেলৰ 11 পৃষ্ঠা বাকী, মাজনিশা কোন ত্ৰিনয়নে পৰে, পোহৰ পোহৰ উদয়াচলত ৰবি, নৱজীৱনৰ প্ৰৱেশ দ্বাৰত ইতিহাস ৰল সাক্ষী, বিষ্ণুৰাভা আকৌ তুলিকা লোৱা, ইটাৰ দেৱালত আঁকি যোৱা সেই ছবি, যি ছবিত ফুটে হেজাৰ শিল্পীৰ উত্থান, অখ্যাত জনৰ আশা আবেগৰ বোল, ইটাৰ দেৱালত জিলিকি উঠিছে দাস কেপিটেলৰ সপোন, সেই নিশা কোনে ৰাজপথেদি ৰিঙিয়াই কৈ যায়, অখ্যাত জনৰ বোল লাগি হল হেঙুল হাইতাল ৰঙা, তুমি হাৰে আছা, আৰু হাৰে আছে তোমাৰ তুলিকা জীৱনৰ চিৰসখী, তুমি য'ত আছা সৰু কাৰাগাৰ, থিয় এখন ইটাৰ দেৱাল, আমি য'ত আছো বৰ পতাহাৰ ঘটনাৰ পাশে বন্ধা, তোমাৰে আমাৰে বিহু সন্মিলন হবলৈ বেলি নাই, হিয়া হালধিৰে দেহ মন ধুই আমি গোট খাম নৱজীৱনৰ কোৱা, বিষ্ণুৰাভা হোৱা খুৰণীয়া বেলি, ৰঙা মুখ ফুটে সঁচা আবেগ মুক্তিৰ কপনি, শেষ নিশা সেয়া অখ্যাত জনৰ সমদল সমাগত, সমস্বৰে ফুটে পোহৰ পোহৰ জীৱনৰ জয়ধ্বনি। ধন্যবাদ।